हेलो गाइस की खबर आपलोকৰ আশা কৰো সকলো ভালে আছে মোৰো খবৰ ভাল এয়া দেখিছনে কাপোৰ সাপোৰ পেকিং কৰি যাবলৈ ওলাইছো ঘৰলৈ আৰু এইজোৰ পিছে বাৰ্থডে গালৰ কাৰণে লৈছো আৰু এইজোৰ হৈছে মোৰ ড্ৰেছ আৰু আজি পেকিং কৰি ওলাইছো ঘৰলৈ যেহেতু আপোনালোকে গম পালে যে আজি হৈছে শিখাৰ বাৰ্থডে আৰু 10 ডিসেম্বৰৰ ভিডিওটো আপোনালোকে পাই আছে 12 তাৰিখে আৰু এয়া মই 12:30 বজাত ওলাইছো যাবলৈ কাৰণ বেটাক স্কুলৰ পৰা লৈ একেবাৰে গৈ আছো পাঞ্জাবাৰীলৈ আৰু অটোখনতে আহিলো 6 মাইল গাঁৱতে ভিডিও কৰিছিলো এপিনে ঘৰলৈ আহি দেখিলো ধুনিয়াকৈ বাৰ্থডে গালে বাৰ্থডে গিফ্টটো পাই গল ফটো ফ্ৰেম ধুনিয়া লাগিছে আৰু এপিনে মোক দেউতাই দিলে কুৰ পকাবলে আৰু এয়া শিখা গৈছিলে বজাৰলৈ সকলোৰে কাৰণে কুৰ্তা আনিলে মই লৈ আহিছিল তাইৰ কাৰণে গিফ্ট পিছে মই হে উল্টাকৈ গিফ্ট পালো আৰু সকলোৱে পালে আৰু পেহি ছোৱালীজনী আৰু তাইৰ ফ্ৰেণ্ড এজনী আহিছে ঘৰলৈ আৰু এপিনে সন্ধিয়া ভাগত পূজাৰী অকমান সোনকালে আহিছে 3টা বজাতে আহিছে যেটো এটা ঠাণ্ডা বতৰ তো অকমান সোনকালৰ পৰা পূজাখন আৰম্ভ কৰি দিছে ইয়া সব পূজা আৰম্ভ হৈ গৈছে আৰু আমি মিলিজুলি কামখিনি কৰিলো যেহেতু বেলেগ মানুহ মতা নাই আমাৰ ঘৰখিনিয়ে মিলি এখন মানে এভাগ সত্যনাৰায়ণ পূজাই কৰিলে এপিনে আমাৰ পূজা ৰেডি হৈ গল আৰু পূজাৰ ভিডিও মই তেনেকৈ কৰি নাথাকিলো এপিনে আমাৰ প্ৰসাদ বিতৰণ কৰি আছে শিখা আৰু মাইনাই আৰু এয়া দেউ যাবলৈ ওলাইছে সেই কাৰণে সকলোৱে আমি মিলি পেলাই সেৱা এভাগ ললো তাৰ পিছতে এপিনে কিচেনত যেহেতু পূজা সোনকালে আৰু শেষ হৈ গল পূজা প্ৰায় 7:30 বজাতে শেষ হৈছিলে তাৰ পিছতে এয়া চাহৰ যোগাৰ চলিছে আৰু এয়া তাই চাকিবিলাক সকলোকে গুৰাই দি আছে সকলোৱে আশীৰ্বাদ লৈ আছো এপিনে মই ললো ভাবিলো বেটাকৈ দিয়ে দিও আৰু ঘৰত পূজা পাতিলে ভাল লাগে নহয় নে হেতু কাৰণে আজি মেখেলা চাদৰ এযোৰ পিন্ধি লৈছিলো আনপিনে মই এতিয়া চাহৰ যিখিনি যোগাৰ আছে কৰি আছিলো আৰু এয়া আমাৰ পেহি ছোৱালী নমিতাই তাই কৰি আছিল চাহ বনাই আছিল আৰু প্লেট কিখন মই ৰেডি কৰা হৈ গল তাৰ পিছতে দিলে বুন্দিয়া লাড্ডু খাবলৈ বুন্দিয়া লাড্ডুটো খোৱাৰ পিছতে খাবলৈ লৈছিলো হে এপিনে দিলে প্ৰসাদ আৰু বাহিৰলৈ আহি ধুনিয়াকৈ প্ৰসাদ খালো আৰু যেহেতু বাহিৰৰ খৰিত মানে জুইৰ ওচৰত বহিবলৈ ভাল লাগে কাৰণ এতিয়া ঠাণ্ডা পৰিছে আৰু ইয়া ভোক ইয়া খাম সকলোবিলাক চাহো একেলগে লৈ আহিছো সাইডতে থৈ দিছো লাহে লাহে খাই থাকিম আৰু জুই পয় এপিনে চাক দুও মিলি পেলাই ধুনিয়াকৈ খাই আছে বেটাই নমু কৰিবলৈ পাহৰি গৈছিলে নমু কৰি পেলাই ধুনিয়াকৈ খাই দিছে আৰু চাওক ইয়াত মজা হৈছে বলে একদম ৰিভিউ দিছে এতিয়াহে পিছে বুন্দিয়া লাড্ডুটো খাই ললো ভিতৰলৈ আহি আৰু মায়ে ধুনিয়াকৈ প্ৰসাদ খাইছে আৰু আমাৰ বাৰ্থডে গলে কাটি আছে আলু কাৰণ যেহেতু এতিয়া ভাতৰ আয়োজন হ'ব এপিনে ভিতৰত ভাজি আছিল বেঙেনা বেচনৰ খৈতে আনপিনে মই খৰিত বনাই আছিলো সবজি দাইল আৰু লগতে পনীৰ তো এপিনে সকলোৱে সাইডতে বহি আছিল জোৰ আৰু মই বহাই দিছো ইয়াতে সবজি মানে দৌৰাদৌৰিকৈ লাগি আছো যেহেতু দিনটো সকলোৱে উপবাসে আছিল হেয়া ৰাতিৰ খাজ অকমান সোনকালে খাও বুলি এপিনে চাওক আমাৰ দুষ্টক লৈ আছে পেহি নহয় আসলতে মাহি হ'ব আৰু মই বনাই আছিলো সবজি যেহেতু হৈ গল তাৰ পিছতে ইয়া পনীৰ বনাই আছো অকমান মানে স্লোমো কৰি দিলো আৰু ভাল লাগে নহয় নে তো আপোনালোকে ভিডিওবোৰ কেনেকুৱা পাই জনাব দেই সকলোৱে মিনি ব্লগবোৰ আৰু চাইনে না যায় হেতু ক'ব মিনি ব্লগ পিছে ডেইলি দিও আপোনালোকে কেনেকুৱা পাই জনাবচোন কমেন্টত আৰু এবাৰ বাহিৰ এবাৰ ভিতৰ বাহিৰত ভাত বনালে এইটোৱে দিগদাৰ যে সকলোবোৰ এটা এটাকৈ আনি থাকিব লাগে কিন্তু জুইত বনোৱা ফিলটো পিছে বেলেগ ৰাত ঠাণ্ডা বতৰত ভাল লাগে জুইত বনাই পেলাই আৰু আমাৰ টেষ্ট কৰা মানুহ হৈছে এজনী টুপি পিন্ধি কিবা কৈ আছে মোক কৈছিলে কিয়নো ভিডিও কৰিব লাগে টুপিটো পিন্ধি আছো কেনেকুৱা লাগিছে মই টুপিটো খুলি ললে হল তো এইপিনে খুলিও ললে আৰু পনীৰ খাব এতিয়া তো মই ভিডিও কৰি থকা কাৰণে তাই মানে অকমান লাজো পাইছে ভালো পাইছে ভিডিওত উঠিব নহয় নে তো এইপিনে আমাৰ হৈ গল এতিয়া ভাবিছো কেকটো কাটি কৰি লও তাই মানে কেক কাটিবলৈ বেয়া পায় হেতু কাৰণে নাহো তো আমি ভাবিলো নহয় কেকটো কাটি লও তাৰ পিছতে বাকি ৰন্ধা বঢ়া চলি থাকিব তো ইয়া শিকিব পাৰিছে নে কেন্ডেল সেন্ডেল মানে নুমাই লোৱা নাই কেক কাটাৰ ৰুট শুৰু আৰু এইপিনে ভিনিয়েকে পুৰা আমাক মানে বৰফত থকা ফিলটো আনি দিছে আৰু তো যি নহক আমি ঘৰৰ কেইটাই ধুনিয়াকৈ মিলি পেলাই বাৰ্থডেটো সেলিব্ৰেশন কৰিলো দিনটো তেনেকৈ থাকি পূজা হৈ গল আৰু সন্ধিয়া এতিয়া কেক কাটিং ভালে লাগিছে পিছে আৰু আমাৰ আহিছিল পেহাহত আৰু টিকলিজনী তাই একেবাৰে ডান্স ক্লাছৰ পৰা বাহিৰ আহিছে হেতু কাৰণে তাই হেনো ড্ৰেছও চেঞ্জ কৰিব নাপালে পিছে আমাৰ শিখাজনী কেনেকুৱা লাগিছে সকলোৱে জনাই দিব দেই মই অনা কাপোৰজোৰকে পিন্ধিছিলে তো এইপিনে আমাৰ 9টামান বজাতে বেটা আৰু এইপিনে পেহা আৰু আমাৰ টিকলিজনীক ভাত খাবলৈ দিলো প্ৰথমতে কাৰণ হিয়ত খাইবলৈ যাব আৰু আমি যেহেতু আজি নাযাও হেতু কাৰণে ভাবিছো আমিবোৰ লাহে লাহে খাই থাকিম তো এয়া আমাৰ বেটাই যে নিজে খাম বুলি কৈছে যেহেতু তাৰ লগৰ এজনী আছে সেই প্ৰাউড ফিল আৰু যে আজি মই নিজে খাই দেখাম তো ধুনুকৈ খালেও পিছে আৰু এতিয়া আমি সকলোবোৰ যোৱাৰ পিছত আমি গোটেইবোৰ ভাত খাবলৈ বহি গৈছো আৰু এনে ধৰণে তলত বহি সকলোবোৰ একেলগে ভাত খোৱাৰ মজাটোই বেলেগ সেইপিনে পিছে ভিতৰৰ ৰুমতে পূজা কৰা হৈছিল
তো আমি অকণমান ছাইড কৰি ইয়াতে ভাতটো খাই দিলোঁ কাৰণ এইটো ৰুমৰ আজি বিচনাখনো উঠাই দিছিলে যিহেতু অকণমান জেগা কম আমাৰ ঘৰত তো এয়া চাওক মই একেবাৰে ভাত বাঢ়ি আছিলোঁ ভাইটিয়ে চব্জিও দিলে আৰু পনীৰৰ চব্জি ভোট জলকীয়া নেমু পাপৰ আৰু বেঙেনাৰ চপ এনেধৰণে ধুনীয়াকৈ দিনটোৰ পৰত মানে এতিয়া খাই দিওঁ আৰু ভাতটো আৰু আপোনালোকে ভিডিঅ'টো পিছে ছাবস্ক্ৰাইব কৰি যাব দেই চেনেলটো আজিলৈ আহিলোঁ বাই